নমস্কাৰ মোৰ বন্ধুসকল, অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। যেনেকৈ বেলিটি পূবেদি ওলালে আৰু ময়ো দিনটোলৈ ওলাই আহিছোঁ প্ৰিয়তমাৰ কথা মতে ভিডিঅ' এটাকে বনাওঁ বুলি। লৈছোঁ জন্নত কাশ্মীৰৰ এখন সৰু গাঁৱৰ নদীৰ কুল কুল শব্দ মনত পৰি যায় ল'ৰালি কাললৈ। জানৰ কাষে কাষে চেংমৰা, ঢেকীয়া বিচৰা, বৰশী বোৱা, পুখুৰী হেঁচা, আমলৰি বা ভঙা আৰু কত যে কি স্মৃতি জড়িত হৈ আছে। আৰু পাহাৰবোৰ দেখিলেই যে মনত পৰি যায় ককা আইতাৰ মুখৰ পৰা শুনা নগা পাহাৰৰ কাহিনী। চাৰিওফালে মনোৰম দৃশ্য চালে চাই থাকিব মন। ইয়াৰ সাধাৰণ মানুহবোৰ ভেড়া চৰাই ফুৰে, দূৰ দূৰণিত যায় এই কাশ্মীৰ চাবলৈ। দূৰ দূৰণিৰ পৰা মানুহ আহে। ইয়াৰে এখন জনপ্ৰিয় জেগা আছে, বাংগুছ। সময় হ'লে আপোনালোককো দেখাম।